guys, welcome back to my YouTube channel Chaya Official. More another video le apnaloka সকলোকে স্বাগতম জানাইছো। আশা কৰো আপোনালোকে ভালে আছে। ময়ো একেবাৰে দুখে সুখে জীৱন জিন্দাবাদ ভালে আছো। এতিয়া আপোনালোকক মোৰ ৰুমটো দেখুৱাম। আমাৰ ৰুমটো বেছি ডাঙৰ নহয়, সৰু হয়, কিন্তু মোৰ মতে হেতুৱে বহুত ভাল আৰু বহুত ধুনিয়া। সৰু হ'ব পাৰে কিন্তু মোৰ মনৰ কাৰণে বহুত ভাল আৰু তেতিয়া হলে আপোনালোকে চাই থাকক কেনেকুৱা লাগে মোৰ ৰুমটো কেনেকুৱাত ৰাখো। মই সদায় দুজনে থাকো, আমাৰ দুজনৰ ৰুম এটো। চাও আপোনালোকে আমাৰ ৰুমটো চাই পেলাই একেবাৰে নাহাহিব, কেনেকুৱা লাগে জনাব। এইটো হৈছে আমাৰ ৰুম, চাওক। এইটো চাও, মই প্ৰথমতে আহিছিলোঁ এই লকডাউনৰ সময়ত। এইবোৰ মই নিজে বনাইছো, মোৰ লগত মানুহজনো লাগি দিছে আৰু আমি দুইটাই বনাইছো ফুলবিলাক। চাওক, ভাল লাগিছে, কমেন্ট কৰি জনাব। আৰু আঠাটো আমাৰ এনেকৈ থাকে এতিয়া আছেতো, সেইটো কাৰণে সেনেকৈ থৈ দিওঁ আৰু ৰেডিমেড। আৰু শুই উঠি এইটো ডাইৰেক্ট খিৰিকী ফালে চাব পাৰি। শুই উঠিয়ে ডাইৰেক্ট মই এইফালে চাওঁ আৰু এইটো ধুনীয়া আৰু আমাৰ পদূলি মুখটো। বস্তুবিলাক ধোৱাটো হৈছে নে নাই আপোনালোকে জনাই দিবচোন কমেন্ট কৰি পেলাই। আপোনালোকে জনালে মই সুখী হ'ম। এইখন মোৰ আলনাখন চাওক কিমান ডাঙৰ, আগে পিছে দুইফালেও কাপোৰ ৰাখিব পাৰি। মই এফালেই ৰাখিছোঁ আৰু এনেকৈ জোতা তিনিযোৰটো থৈ দিছোঁ। আৰু এইটো ক্ৰাফ্ট কৰিছিলোঁ মই ফুলৰ কাগজৰে, মই গিফ্টত দিছিলোঁ মানুহজনক। এনেদৰে ৰাখি দিছোঁ জোতাবিলাক। এইখিনি হৈছে স্পটিং, মোৰ আছে, মানুহটোৰ আছে লগতে। ময়ো প্ৰায়ভাগ স্পটিঙে পিন্ধো। আৰু এইটো চাওক আঠা, মই ক্ৰাফ্ট কিবা কিবি ফুলবিলাক বনাই থাকোঁ, ৱাল হেংগিং ধুনীয়া ধুনীয়া, এনেই টাইম পাছৰ কাৰণে। এইবিলাক চাওক, পেন আছে বহুত, পানী বটল ৰাখি দিছোঁ, এনেদৰে ৰাখোঁ। আৰু ইয়াত 6টা আছে ছানগ্লাছ, কিন্তু এটাও পিন্ধা নহয়, বেছি নিপিন্ধোৱে আমি। ধূলিৰ কাৰণে, চেফটিৰ কাৰণে পিন্ধি যাওঁ। আৰু কেতিয়া মাস্কবিলাকতো বহুত দৰকাৰী হয় নহয় জানো, এনেকৈ ৰাখি দিছোঁ ধুনীয়াকৈ যাতে পাই যাওঁ সোনকালে। ইয়াত মোৰ যিমানখিনি চাদৰ মেখেলা আছে মায়ে বৈ দিয়া আছিলে, শাহু মায়ে। এতিয়া মাটো নাই। আৰু ইয়াতো আছে, বহুত বৈ দিছিলে, কিন্তু এতিয়া মা নাই। আৰু এই কিতাপবিলাক এনেকৈ ৰখা হৈছে, কিন্তু একেবাৰে পঢ়াই নহয় আমাৰ কিতাপ, এনেই কিতাপবিলাক ৰাখি দিয়া হৈছে। ফাৰ্ষ্ট টাইম মই আৰম্ভ কৰিছিলোঁ এই ফুলপাহকে বনাই পেলাই কাগজৰে। প্ৰথম বনাইছোঁ, কেনেকুৱা হৈছে জনাব আপোনালোকে। এইটোৱে হৈছে মোৰ আমাৰ দুজনৰ ধুনীয়াকৈ সৰু মৰু ৰুম, কিউটছা মোৰ কাৰণে। আপোনালোকৰ কাৰণে কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। আপোনালোকে ভাল বেয়া কমেণ্ট কৰিলে ভাল লাগিব মনটো। যদি ৰখাটো কিবা খেলি মেলি আছে জনাই দিব, কেনেকুৱা ৰাখিব লাগে। এইটো ভিডিঅ' মই এইটো কাৰণে বনালোঁ যাতে মোৰ এই ভিডিঅ'টো ভৱিষ্যতলৈ থাকি যায়। আৰু এই ফুলবিলাক কেনেকুৱা লাগিছে আপোনালোকে জনাব, একেবাৰে নাপাহৰিব কেনেকুৱা লাগিছে। ভাল লাগিছে যদি ধুনীয়াকৈ কমেণ্ট কৰি দিব। ৰুমৰ পৰা বাহিৰত যাওঁ, এইটো হৈছে পদূলি মুখ। আৰু ইয়াতে এনেই আৰু এইটোত মন গ'লে কিতাপ চাই, এনেই চোৱাটো নহয়। আৰু এইটো চাই ইমান ধুনীয়া, মোৰ নিজৰ মা ঘৰৰ পৰা আনিছোঁ, ধুনীয়াকৈ হৈছে বাৰু। আৰু ইফালৰটো অলপ বেয়া হৈ গৈছে, বেলেগৰ পৰা উঠাই অনা হৈছে, বেলেগত আছিল। এনেদৰে ৰাখি দিছোঁ আৰু চিম্পলকৈ। আপোনালোকক ভিডিঅ'বিলাক চাই কেনে পাইছে জনাই দিব। আৰু বাকী ৰুমবিলাক মই পিছত দেখুৱাই দিম লাহে লাহেকৈ। ৰুমবিলাক দেউতাৰ ৰুম আছে, দাদাৰ ৰুম আছে। এইটোৱে হৈছে আমাৰ ৰুমৰ পৰা বাহিৰা ৰুমটো। আৰু এইফালে দাদাহঁতৰ ৰুম আছে, দেউতাৰ ৰুম আছে, টিভি ৰুম আছে বেলেগ। গাইজ, আপোনালোকে আমাৰ ৰুমটো চাই কেনেকুৱা পালে? যদি ভাল পালে, আশা কৰোঁ আপোনালোকে ভালেই পাইছে নহয় জানো। আৰু কেনেকুৱা ৰাখিছোঁ, মই নিজৰ মতে ৰাখিছোঁ, মোৰ মতে, যাতে সোনকালে বিচাৰি পাওঁ নহয় জানো বস্তুবিলাক। কেতিয়াবা খৰধৰ হৈ যায় য'ত ৰাখি দিলে। আৰু ভিডিঅ'টো চাই আপোনালোকে ভালে পালে হয়তো, যদি বেয়া লাগিলে কমেণ্ট কৰি জনাব, ভাল লাগিলেও কমেণ্ট কৰি জনাব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব।
থেংক ইউ বাই বাই